স্বাগতম জনাইছোঁ মোৰ মিনি ব্লগলৈ। আজি মোৰ ভাগিন ল'ৰাৰ অন্নপ্ৰসন্ন, তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এইজন মোৰ এলেহুৱা দাদা। দাদা হাঁহি দিয়া। ৰান্ধনীয়ে ভাতৰ যোগাৰ কৰি আছে। এয়া গোসাঁই চাকি দিব আৰু এয়া নিয়ম, যিহেতু কোনটো লাৰে তাতে সি চোকা হ'ব, তো ৰেডি কৰিছে। এয়া মেকআপ চেকআপ কৰি ৰেডি আমাৰ ল'ৰা। এয়া চোতালতে ঢাৰি পাৰি পেলাই ৰেডি কৰিছে। ইয়াক বহাই দিলে, মামাক বহিৰ লগতে এতিয়া নিয়ম আৰম্ভ কৰিব। মামাকে মৰমতে সোণৰ চেইন পিন্ধাই দিলে। প্ৰথমতে ধান চুলে, এতিয়া কিতাপ পঢ়াত চোকা হ'ব পুৰা। এয়া হাতখন ধুই পেলাই ইয়াক খোৱাৰ নিয়মটো আৰম্ভ কৰিলে। অলপমান পায়স লৈ পেলাই এনে মুখত সোমাই পেলাই আকৌ হাত ধুই দিলে। প্ৰসাদ বিলাবৰ কাৰণে লাগি গৈছে। এইফালে মানুহ আহিছে, বহিব দিছে। আকৌ ইফালে খোৱা আৰম্ভ কৰি দিলে। সকলোৱে খাইছে ভালকে। ভাগৰত টোপনি আহি গ'ল ইয়াৰ। এয়া শুইছেহি আৰু ইয়াতেই মই মোৰ ভিডিঅ'টো শেষ কৰিলোঁ। বাই বাই।